নমস্কাৰ ৰূপজ্যোতিষ ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ অসম পুলিচৰ ৰিজাল্ট আহিলে গম পাইছে আৰু এটা আজি আপডেট আহিছে এডমিট কাৰ্ড আহিছে যিসকলৰ ইউবি কাৰণে এপ্লাই কৰি থৈছিলে আৰু এপিআৰ যিখিনি এপ্লাই কৰি ৰাখিছিলে তেওঁলোকৰ কাৰণে আহিছে অলপ আপোনালোকে চাই ল'ব যিসকলে এপ্লাই কৰি ৰাখিছিলে ইয়াৰে লিখা আছে ৱায়াৰলেছ অপাৰেটৰ আণ্ডাৰ DGCD and CGHG are now available for downloading আপোনালোকে ডাউনলোড কৰি ল'ব যিসকলে এপ্লাই কৰি ৰাখিছিলে এই দুটা পোষ্টৰ কাৰণে আৰু আজি আমি কথা পাতিম কেইটামান দুখৰ বিষয় 2018 চনৰ পৰা যিসকল কেণ্ডিডেট ৰখি আছিল আপোনালোকে গম পায় আৰু যিটো নতুন এবাৰ ABUB ভৰ্তি আহিলে দুইটাকে মিহলি কৰি চৰকাৰে কি কৰিছে আপোনালোকে গম পাইছে দুইটাকে মিহলি কৰি দিয়াৰ লগে লগে কেণ্ডিডেটৰ সংখ্যা যিমানে সিলেকশ্যন পাব সিলেকশ্যন পোৱাৰ কেণ্ডিডেটৰ সংখ্যা কমি যাব এটা পোষ্টৰ কাৰণে যদি দুটা লোৱা থাকে তেন্তে যিজনে হাইছ মাৰ্ক পাইছে তেওঁ পাই যাব আৰু বাকি দুটা পোষ্ট খালি ৰখি যাব যিহেতু তেওঁ এজন মানুহৰ নাম দুইখন তিনিখন লিষ্টত আহি যাব তাৰ কাৰণে আপোনালোকে চাওক আৰু যথেষ্ট লোকে কমেণ্ট কৰি আছে যে ইউটিউবাৰসকলে মিলি কিবা এটা কৰক আৰু আপোনালোকে চাওক কোনে কোনে কি বাদ দিব লগা হ'ল আৰু এই সময়খিনি তেওঁলোকে কি হেৰুৱালে আপোনালোকে অকণমান দুখবিলাক বুজিবলৈ চেষ্টা কৰক আৰু যেতিয়া আমি নিজৰ দুখৰ কথা কাৰোবাৰ সৈতে শ্বেয়াৰ কৰিম তেতিয়াহে সেই দুখটো কমিব আৰু এই দুখবিলাক লৈ যে আমি গোটেই জীৱন পাৰ কৰিব লাগিব তেনেকুৱা নহয় আৰু অৱশেষত আমি আইডিয়া কেইটামানৰ কথা পাতিম যে সেইকেইটা আইডিয়া আপোনালোকে ল'ব পাৰে আৰু আপোনালোকে নিজৰ কাম কৰি যাব পাৰে আৰু এনেকুৱা ধৰণৰ যেতিয়া এটা সমস্যা হয় দেশত বা ৰাজ্যত আপোনালোকে গম পাইছে কিমান এটা সময় আপোনালোকৰ নষ্ট হ'ল অমূল্য সময় নষ্ট হ'ল আৰু কোনে কোনে কি কৰিছে আপোনালোকে এবাৰ চালেই গম পাব যথেষ্ট লোকৰ ঘৰত দেউতাক মাকৰ অসুখ থাকে আৰু ঘৰৰ যদি এটা ল'ৰাই থাকে তেওঁৰে কান্ধত গোটেইখিনি বুজা পৰে যেতিয়া আপুনি ল'ৰা হৈ জন্ম হ'ব তেতিয়া আপোনালোকে গম পাব ল'ৰাৰ বুজা কিমান আৰু ল'ৰাজনে যদি ঘৰত বহি এনেই থাকে হয়তো তেওঁ BA পাছ কৰিব বা HS কৰি হাই ছেকেণ্ডেৰী পাছ কৰি যদি ঘৰত এনেই থাকে যথেষ্ট লোকে যথেষ্ট প্ৰশ্ন কৰিব হয় গাঁৱৰ মানুহে প্ৰশ্ন কৰিব নহয় তেওঁলোকৰ পৰিয়ালৰ মানুহে প্ৰশ্ন কৰিব তই এতিয়া কি কৰি আছ কিমান পঢ়িলি যদি আপুনি পঢ়ি থাকে পঢ়াৰ টাইমত আপোনাক সুধি থাকিব আৰু যেতিয়া পঢ়া শেষ হ'ব তেতিয়া আপোনাক সুধিব যে কি কাম কৰিবি এতিয়া কেতিয়া কৰিবি চাকৰি পাবিনে নাই চাকৰিৰ কাৰণে ইণ্টাৰভিউ দিছনে নাই চাকৰিৰ কাৰণে প্ৰিপাৰেশ্যন কৰিছনে নাই কি চাকৰি পাবি যথেষ্ট প্ৰশ্ন কৰিব বা তোৰ কিমান টকা ইনকাম এতিয়া বৰ্তমান কি কৰি আছ ঘৰত এনেই থাকি আৰু যদি ঘৰত আপুনি এনেই থাকে যথেষ্ট মানুহৰ কথা শুনিব লাগিব লগতে আপোনাৰ ঘৰৰ কথাও শুনিব লাগিব যিহেতু সেই ঘৰুৱা মানুহসকলকো যথেষ্ট লোকে কথা কৈ থাকিব আৰু যেতিয়ালৈকে এজন ল'ৰাই ইনকামৰ পথ এটা বাছি নলয় তেতিয়ালৈকে এই কথাবিলাকৰ সন্মুখীন হ'বলগীয়া হয় আৰু যেতিয়া আপুনি ইণ্টাৰভিউ মাৰি থাকিব সেই সময়খিনি চবতকৈ বেয়া সময় যেতিয়া আপুনি কিবা এটাৰ সৈতে জড়িত হৈ থাকিব যে মই এইটো ইণ্টাৰভিউৰ কাৰণে লাগি আছোঁ আৰু সেই ইণ্টাৰভিউ যেতিয়া সম্পূৰ্ণ নহ'ব যথেষ্ট লোকে আপোনাক যথেষ্ট প্ৰশ্ন কৰিব যে ইণ্টাৰভিউ দিলে ভাল হ'ল নে বেয়া হ'ল যথেষ্ট প্ৰশ্ন কৰিব আৰু যদি নাপায় তাৰপিছতো বাকীখিনি কথা আছে আৰু যেতিয়ালৈ সম্পূৰ্ণ নহ'ব তেতিয়া ক'ব আপোনাক এইবিলাক ইণ্টাৰভিউ এনেই দিলি এইবিলাক নহয় আৰু কেতিয়াও তেনেকুৱা কথাও শুনিবলৈ পোৱা যায় সেইটো কাৰণে আৰু এটা ভৰ্তি প্ৰক্ৰিয়া যদি 5-6 বছৰ ধৰি সম্পূৰ্ণ নহ'ব তেতিয়া গাঁৱৰ মানুহে ইমান বুজি নাপায় যে ৰাজনীতিত কি চলি আছে বা ওপৰৰ লেভেলত কি চলি আছে তেওঁলোকে ভাবিব দেই এনেই ক'লে বা এনেই ইণ্টাৰভিউ দিলে এনেই পাছ কৰিলে এইবিলাক আৰু নহয় চাকৰি তেনেকৈ বুলি ভাবি লয় আৰু সেই বুজাটো সেই কথাটো কোনে শুনিবলগীয়া হয় কেণ্ডিডেটজনে যিজন ল'ৰাই ঘৰৰ বুজাটো আছে লগতে যথেষ্ট লোকৰ কথা শুনিবলগীয়া হয় তাৰ লগে লগে তেওঁ নিজে প্ৰিপাৰেশ্যনো কৰিব লগা হয় আৰু প্ৰিপাৰেশ্যন এনেকুৱা নহয় যে ৰাতি 1 ঘণ্টা বা 2 ঘণ্টা পঢ়িলে তেনেকুৱা নহয় ৰাতিপুৱা সোনকালে উঠিব লগা হয় ফিজিকেল মেইনটেইন কৰিব লগা হয় আৰু যেতিয়া আপোনাৰ ফিজিকেলৰ কথা আহি পৰে কোনো লোকে কণ্টিনিউ ফিজিকেল কৰিব নিবিচাৰে ডেইলি ৰানিং কৰাব কোনো নিবিচাৰে আমি যেতিয়া ৰানিং কৰিছিলোঁ এজন ৰানিং কৰা ল'ৰাহে গম পায় যে ডেইলি ৰানিং কৰাৰ যিটো বেয়া লাগে সেই ডেইলি ৰানিং কৰি থকাজনে গম পায় যে ৰানিং কৰি থাকিলে কেনেকুৱা লাগে আৰু যেতিয়া অভ্যাস হৈ যায় তেতিয়া অভ্যাস হৈ যায় যে ডেইলি আমি ৰানিং কৰি আছোঁ কিন্তু যেতিয়ালৈকে সম্পূৰ্ণ নহ'ব 1 বছৰ 2 বছৰ 3 বছৰ বাৰু এজন ল'ৰাই বা কিমান দিনলৈকে কণ্টিনিউ দৌৰি থাকিব পাৰে আপোনালোকে নিজে চিন্তা কৰক আৰু আজি কিমান বছৰ হৈ গ'ল 2018 চন বা 2022 চন 2022 চনৰ মধ্যভাগ পালেহি এতিয়া আৰু অলপ দিনৰ পিছতে 2022 চনো সম্পূৰ্ণ হৈ যাব আপোনালোকে চিন্তা কৰি চাওক এজন ল'ৰা কিমান দিন ৰানিং কৰিব ৰানিং কৰিব যাওঁতে তেওঁ মই ক'লোৱে বেলেগ কাম কৰিব নোৱাৰে ৰাতিপুৱা যেতিয়া ৰানিং কৰিব দিনটো অকণমান হ'লেও ভাগৰ লাগি থাকে টোপনি ধৰি থাকে 5 কিলোমিটাৰ হওক বা 4 কিলোমিটাৰ ৰানিং কৰক ব্যায়াম কৰিব তাৰ লগতে আৰু এনেকুৱা লোকো আছে যি ৰাতিপুৱা ৰানিং কৰি আকৌ হাজিৰা কৰিবলৈ যায় হাজিৰা কাম কৰিবলৈ যায় তেনেকুৱা ল'ৰাও আছে আৰু মই ক'লোৱে সকলোৰে ঘৰতে এনেকুৱা উপলব্ধ নহয় যে তেওঁ ডেইলি ৰানিং কৰি থাকিব আৰু ঘৰতে বহি ৰানিং কৰি থাকিব তেনেকুৱা নহয় যথেষ্ট লোকে কাম কৰিব লগা হয় আমি যেতিয়া ৰানিং কৰিছিলোঁ আমিও যথেষ্ট কামৰ সৈতে জড়িত হৈ আছিলোঁ ব্যৱসায়ৰ সৈতে জড়িত আছিলোঁ সৰু সুৰা আৰু বাকী গম পাইছিলে আপোনালোকে মই জলকীয়া খেতি হাঁহ মুৰ্গী পালন কি ক্ষেত্ৰৰ লগত জড়িত আছিলোঁ এইবিলাক বাৰু পিছত ক'ম আৰু সেই সমস্যাবিলাকৰ যদি আমি সমাধান বিচাৰোঁ এতিয়া বৰ্তমান কি হৈ আছে এজন ল'ৰাৰ কাৰণে পোষ্টৰ সংখ্যা যথেষ্ট কম আৰু কেণ্ডিডেট আপোনালোকে দেখিলে কিমান কেণ্ডিডেট আছে সেইটো কাৰণে যদি তেওঁলোকে অলৰেডি 2018 চনৰ যিখিনি ভৰ্তি আছিলে 6662টা পোষ্টৰ কাৰণে যদি মেৰিট লিষ্ট দি দিলে হয় তেন্তে আমি ইমান হুলস্থুল কৰিবলগীয়া নহ'ল হয় সেইখিনি যেতিয়া হৈ গ'ল হয় তেতিয়া আৰু বাকী নতুন যিখিনি আছে তেওঁলোকে নতুন লিষ্টত নাম সোমাব পাৰিলে হয় আৰু একেখন মানে মই ক'লোৱে মই একেখিনি ল'ৰা ছোৱালীয়ে যেতিয়া 2খন 3খন লিষ্টত সোমাই যাব তেতিয়া যথেষ্ট লোক বঞ্চিত হৈ যাব আৰু সেই বঞ্চিত লোক যিসকল হ'ব তেওঁলোকৰ বয়স গুচি যাব তেওঁলোকে আৰু নেক্সট ইণ্টাৰভিউ দিব নোৱাৰে সেইটো কাৰণে আপোনালোকে যিমান পাৰে অকণমান মাতক আৰু যদি উত্তৰ একো নোলায় তেন্তে আপোনালোকৰ হাতত আছে আপোনালোকে নেক্সট কি কৰিব বিচাৰে আপোনালোকে কৰিব কিন্তু বৰ বেছি সময় নাই যেহেতু আপোনালোকে দেখিছে এডভান্স এতিয়া পৰীক্ষা আকৌ আৰম্ভ হ'লেই আৰু তাৰপিছতে হয়তো ৰিজাল্টৰ কথা আহি যাব আৰু দুইটাই যদি একেলগে ৰিজাল্ট আহে তেতিয়াহ'লে কি সমস্যা হ'ব আপোনালোকে গম পায়
আৰু আমি আশা কৰি আছিলোঁ যে বিহুৰ ওচৰে পাজৰে কিবা এটা হ'ব, কিন্তু এতিয়ালৈকে যিহেতু একো হোৱা নাই, এডমিটৰ কথাহে তেওঁলোকে উল্লেখ কৰি আছে। এডমিট পৰীক্ষা হ'ব এতিয়া, আৰু সেই পৰীক্ষাৰ কাৰণে যিসকল পৰীক্ষাৰ্থী আছে তেওঁলোকো আমি শুভেচ্ছা জনাইছোঁ। এনেকুৱা নহয় যে আমি কাৰোবাক ভাল পাইছোঁ কাৰোবাক বেয়া পাইছোঁ, তেনেকুৱা নহয়। সকলোৰে প্ৰতি আমাৰ সহানুভূতি আছে। সকলোৱে যিহেতু কষ্ট কৰিছে, সকলোৱে চাকৰি পাব লাগে, আমি সেইটোৱে জানো। আৰু কাৰো সৈতে অন্যায় হ'ব নালাগে, সেইটোৱে আমি বিচাৰোঁ। অন্যায় নোহোৱাকৈ যাতে সুকলমে গোটেইখিনি সম্পূৰ্ণ হৈ যায়। আৰু আপোনালোকে জানেই আন্দোলনৰ কথা যথেষ্টলৈকে পাতি আছিলে, কিন্তু সফল হ'ব পৰা নাই। ধন্যবাদ।